কবিতাৰ শিৰোনাম নৱৰসৰ সমাহাৰ। কবি বাণীকান্ত লহকৰ। অবিশ্ৰান্ত নৃত্যৰতা প্ৰেমৰ ততিনীয়ে বুকুৰ সেউজীয়া কপোৱা উদ্ভ্ৰান্ত হৃদয়। বুকুৱে বুকুৱে চুচুৰি চলিল চাৰিচকীয়া ৰেল। মেনকাই নচোৱা নিশাখৰ নৃত্যই স্বৰ্গত তুলিলে হাঁহিৰ ৰোল। যেন কোদালেৰে পানী সিঁচে হেনি দিয়ে সীমা। ইকিহাই অবাঞ্ছিত প্ৰাপ্তিয়ে কলিজাৰ এফাল জৰ জৰকৈ খহায়। হাত কাটি ডাঠ কৰা বুকুৰ হুমুনিয়া গোটেই বন বিয়পি যায়। নৱজাতিকাৰ ক্ৰন্দনে ৰজনজনায়। সগুনৰ পাখিত বান্ধি দিয়া মানৱতা দুহাতেৰে তুলি ললো সমস্ত দায়িত্ব। এই কম্বই কোনে কয় মানৱতা নাই? অকালপক্ক অল্পমতী নাৰী যি সপোনৰ নাচনত মতলীয়া তুষ্য জ্ঞান কৰাৰ অভিসম্পাত দুৰ্বাসাৰ নিৰ্গীত অনলে আনিব কাল ৰাত্ৰিৰ অমানিশা। উশাহ পেটত উদ্যত ভৰিয়ে অসময়ৰ ৰক্তক্ষৰণ নকৰিলেও ঐখাচিক মুখেৰে ওলোৱা শ শ ভেনা মাখিয়ে অসতীয়া আখ্যাৰ গেলা মৰাহতো ঘেৰি ধৰিলে। মাছৰ পেটৰ সোণালী আঙুঠিয়ে নাকত ধৰি টানি নিলে ক্ষমা পাহাৰৰ শৃংগ বগাই স্মৃতিৰ টকগজ জোকাৰি আঁকোৱালি ল'বলৈ প্ৰেমাস্পদ। অলপ হেৰফেৰ হলেই যি সিংহৰে নেগুৰেৰে কাণ খোজাই কৰিছা খেলৰে লগৰী। হেৰাবালক ভৰত যাবিচোন সিংহৰ পেটলৈ। জীৱন নৈবেদ্যৰ থালিখনলৈ কেৰাহী চকুৰে চাই গাত আৰি লোৱা পলকলে দুয়কো টানি লৈ গল বনৰ মাজলৈ।